নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ টপিক হৈছে সাধাৰণ ভাজি ভাতৰ সৈতে পুৰা বিলাহীৰ চাটনি। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ৰাতিপুৱা সময়টো অলপ তাড়াতাড়ি হয় কাৰণে ছোৱালীজনীক লগতে ৰাখি ভাজি কেইটামান কাটি আছোঁ। আহকচোন কেইটামান খুন্দিলে হাঁহি হাঁহি পেট বিষাই যাব আপোনাৰ। বাকলি কাটাটা ছড়ি জুইতে ভাজিটো বহাই লৈছোঁ। কেৰাহীটো গৰম হ'বলৈ দিয়াৰ পিছত তেল দি দিছোঁ। এতিয়া তেল গৰম হোৱাৰ পিছত পিঁয়াজ, তাৰপিছত সোৱাদ অনুসৰি নিমখ, হালধি, জিৰা গুড়া, তাৰপিছত ধনিয়া পাউডাৰ, গৰম মছলা গোটেইখিনি একেলগে মিলাই ভাজি লৈছোঁ। ভাজা হৈ যোৱাৰ পিছত এতিয়া চয়াবিন তিয়াই থৈছিলোঁ, সেইখিনি অকণমান টুকি পেলাই আগতে ভাজি লৈছোঁ, কাৰণ তেলত অকণমান আগতীয়াকৈ নাভাজিলে গোন্ধ এটা মাৰে, যিটো মই খাই বহুত বেয়া পাওঁ। সেইকাৰণে অলপ ভাজি লৈছোঁ। তাৰপিছত গোটেই ভাজিখিনি যিখিনি ৰঙালাও, বন্ধাকবি, জিকা, আলু, মটৰ গোটেইখিনি একেলগে দি পেলাই ভাজি লৈ ল'ম। এতিয়া মছলাখিনি গোটেইখিনি মিলাই লোৱাৰ পিছত ঢাকোন এটাৰে ঢাকি থৈ দিম আৰু জুইটো অকণমান কমাই দিছোঁ, কাৰণ ঢেৰকৈ জুই জ্বলিলেও ধৰক লাগি যায়, নহয় জানো। অলপ সময় হৈ গৈছে, এতিয়া ভাজিটো লৰাইছোঁ, দেখিছে নহয় অট'মেটিকেলি ভাজিৰ পানীটো এৰিছে। এতিয়া অকণমান লৰাই পেলাই জুইটো কমাই আকৌ ঢাকি ৰাখি দিম। ভাত বনাইছা নেকি? ভাত বনাইছা? বনোৱা। জুই ওচৰত খেলিবলৈ মন গৈছে, পুৰিলে হ'ব উঠি আহ, হ'ব হৈ গ'ল উঠি আহ। দেখিছে ছোৱালীজনীক ভিডিঅ' কৰা গম পাইছে যে তাইও ওলাই আহিছে। এতিয়া ভাজিটো হৈ গৈছে। এতিয়া এইটো জুইতে বিলাহী কেইটামান পুৰোঁ। মই বিলাহী পুৰাৰ আগত এনেকৈ ধুই লৈ পেলাই কাটা চামুচ দি পেলাই অকণমান ফুটা কৰি লওঁ, যাতে ভিতৰটো ভালকৈ সিজক। এতিয়া জুইত দি দিম। ভাজিটো হৈ গ'ল, এতিয়া উঠাই থৈছোঁ। এতিয়া বিলাহীটো চাওঁ যে হ'ল নে নাই। বিলাহী পোৰাটো হৈ গৈছে। এতিয়া বিলাহীটো উলিয়াই লৈ পেলাই থৈ দিওঁ অকণমান ঠাণ্ডা হোৱালৈ। তাৰপিছত পানী অকণমান দি ধুই ল'ম, তাৰপিছতহে পিটিকাটো কৰিম। পিটিকাত সোৱাদ অনুসৰি নিমখ, কেঁচা তেল দি লৈছোঁ। এতিয়া খুন্দনা এটাত অকণমান খুন্দি ল'ম, তেতিয়াই খাই অলপ ভাল লাগে। এয়া বিলাহী পিটিকা ৰেডি হৈ গৈছে। আমি ৰাতিপুৱাৰ সাজটো এনেকৈ বিলাহী পিটিকা ভাজি ভাতৰ সৈতে খালোঁ। খায়ো ভাল লাগিছিলে আৰু দেখিবলৈ এয়া ভাল লাগিছে, নহয় জানো। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো হিট কৰি দিব। যদি ভালো লগা নাই তেনেহ'লে কমেণ্ট কৰিব যে কি বেয়া লাগিছে, তেতিয়া মই মোৰ ভিডিঅ'টো আৰু ভালকৈ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।